গোটেই কথাটো চাওক, আজি কেইজনমান ব্যক্তি এৰেষ্টো কৰিছে। মই এটা বস্তু দেখিছোঁ যে আমি এটাও চাকৰি দিব নোৱাৰোঁ আজিকালি। আপোনালোকে হয়তো দেখিব যিমান মানুহ আমাৰ তালৈকে চাকৰি বিচাৰি আহে, এইকেইদিনত আমি কি কৰোঁ, হাতযোৰ কৰি তেখেতলোকক মইতো ক্ষমা বিচাৰোঁ। কাৰণ মোৰ সমষ্টিৰ মানুহ আহে, সমষ্টিৰ মানুহকতো মই বেয়াকৈ ক'ব নোৱাৰোঁ। মই মোৰ সমষ্টিৰ মানুহ যদি চাকৰি বিচাৰি আহে মই ক্ষমা বিচাৰোঁ, কাৰণ আমি চাকৰি দিব নোৱাৰোঁ। কোনোবাই এনে দালাল চক্ৰটো থাকেই, প্ৰত্যেকবাৰে ওলাই আছে, কিন্তু তেওঁলোকে চাকৰি দিব নোৱাৰে। গতিকে সকলোৱে যাতে সচেতন হয়, সকলো ৰাইজ যাতে সচেতন হয়। কোনোবাই যদি চাকৰি দিম বুলি কয় সেয়া মিছা কথা। তেনেকুৱা দালালৰ কবলত যাতে কোনো নপৰে, বাৰে বাৰে সকলোকে অনুৰোধ। আজিও 7জন দালালক মই সেইটোৱেতো কৈছোঁ। মই আকৌ আচৰিতে হৈছোঁ, মই দেখিছোঁ যে আপোনালোকৰ টিভিতে মই ক'ৰবাত দেখিছোঁ জলসম্পদ বিভাগৰে চাকৰি দিয়া বুলি কৈছে। আপুনি যদি বিশ্বাস কৰে, কেইদিনমানৰ আগত মোৰ সমষ্টিৰ এগৰাকী মণ্ডল সভানেত্ৰী, আমাৰ সমষ্টিৰ মণ্ডল সভানেত্ৰী, তেখেত আহিছিলে মোৰ ঘৰলৈ। ল'ৰা চাকৰিৰ কথা মই হাতযোৰ, মোৰ ঘৰত চাগে ভিডিঅ' ৰেকৰ্ডিং ক'ৰবাত থাকিবই, CCTV আছেই মোৰ ঘৰত। মই হাতযোৰ কৰি তেখেতক কৈছিলোঁ যে বাইদেউ মই ক্ষমা খোজাৰ বাহিৰে মোৰ উপায় নাই, কাৰণ আমি নোৱাৰোঁ। এতিয়া আমি নোৱাৰোঁ, আমাৰ সমষ্টিত কোনো ল'ৰাক আমি চাকৰিও দিব নোৱাৰোঁ। সেই পৰিৱেশ এতিয়া নাই। গতিকে দালালৰ পৰা সাৱধান হোৱাৰ বাহিৰে এইখিনি সময়ত একোৱেই নাই। কিন্তু কংগ্ৰেছে কৈছে যে মৌলিক অধিকাৰ খৰ্ব কৰিছে, তেওঁলোকে কৈছে যে কথা ক'ব নোৱাৰে। কথাটো তেনেকুৱা নহয়। আপুনি যদি এনেই ক'ব আৰু উত্তৰ দিব নোৱাৰিব, মিছাকৈ কোৱা কথাটোতো এটা আইন উলংঘা হয়নে নহয়? মিছা কথা কোৱাটো আইন উলংঘা হয়নে নহয়? তেখেতক বাৰে বাৰে কোৱা হৈছে যে নামকেইটা কৈ দিয়ক, তেখেতে নাম ক'ব নোৱাৰে। মিছা কথা কৈ আইন উলংঘা কৰাটো মোৰ মতে দণ্ডনীয়। কথা কোৱাৰ অধিকাৰ আছে, কিন্তু মিছা কথা কৈ বিপথে পৰিচালিত কৰাৰ অধিকাৰটো নাই। তাৰ কাৰণে কিন্তু চৰকাৰে ব্যৱস্থা ল'ব লাগিব। ধাৰা বেলেগ লগাইছে বুলি কৈছে। মই ইমান ধাৰাৰ কথা নাজানো। চাওক, এইটো মিছা কথা। এইটো যিটো ল'ৰাৰ কথা কৈছে মুম্বাইৰ নহয়, নেল্লীৰ হয়। মই ব্যৱহাৰ কৰোঁ, যেতিয়া বানপানী চাবলৈ যাওঁ মোৰ গাড়ীখন নাযায়। যেতিয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী, মই যেতিয়া বানপানী চাবলৈ যাওঁ মই গাড়ীখন কেতিয়াবা মাতি লওঁ। মই মিছা কথাটো কৈ লাভ নাই, এখন মোৰ গাড়ী নহয়। আৰু সেই মানুহজন মুম্বাইৰ নহয়, মুম্বাইত এতিয়া থাকে। নেল্লী ল'ৰাজন যদি মুম্বাইত গৈ প্ৰতিষ্ঠিত হৈছে, অসমৰ মানুহে গৌৰৱহে কৰিব লাগে। আকৌ মই কৈছোঁ, যেতিয়া স্পেচিয়েলি আপোনালোকে দেখিছে মই সদায় এখন বগা গাড়ীতে ঘূৰি ফুৰোঁ। যেতিয়া মই মথাউৰি চাবলৈ যাওঁ সেই বগা গাড়ীখন মোৰ নাযায়। মোৰ এখন কিয়া কাৰ্নিভেল গাড়ী আছে, সেইখন গাড়ী নাযায়। মোৰ লগৰ ল'ৰাৰ গাড়ী মই মাতি লওঁ। মোৰ লগৰ ল'ৰা নেল্লী ল'ৰা কোনো পধ্যে মুম্বাই নহয়। তেওঁলোকে ভুল কথাবিলাক কয়, অসমীয়া ল'ৰা এটাক বহিৰাগত সজাই দিয়ে। হ'ব পাৰে, আপোনালোকে গৈ চাওক, সৰজমিন তদন্ত কৰক। তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ মাতৃ নেল্লীত থাকে, বাগান গেটত। মোৰ লগত বলক, মই দেখাই দিম। তেওঁ তাতে থাকে, তেওঁ প্ৰতিষ্ঠিত। মই কৈছোঁ নহয়, ইয়াতো থাকে তাতো থাকে। ভাই গুৱাহাটীতে অফিচ আছে, গুৱাহাটীত ছুপাৰ মাৰ্কেটত তেখেতৰ অফিচ আছে। গতিকে মই লাগিলে মাতি লওঁ, ইমানে। মই নাজানো, মই কৈছোঁ যে যদি বানপানী চাবলৈ যাওঁ মাতি লওঁ, বাকী জেগাত মই ঘূৰি নুফুৰোঁ। চাওক, এটা কথা কওকচোন, ঠিক আছে, প্ৰথমে এটা কথা কওক। কেইদিনমানৰ আগত গোৱালপাৰাৰ এটা মাদ্ৰাছা ৰাইজে ভাঙি দিছে নাই? সেইটোৰ ওপৰত তেওঁলোকে এটা কমেণ্ট কৰক। কিয় ৰাইজে ভাঙি দিলে? তেওঁলোকে সেই ৰাইজক প্ৰথমে গালি পাৰক। মানুহে বুজিছে, পলিটিচিয়ানে নুবুজে, পলিটিচিয়ানে ভোটৰ ধান্দাত নুবুজে, কিন্তু ৰাইজে বুজিছে। ৰাইজে বুজি পেলাই কৈছে যে এনেকৈ আল কায়দাৰ ঘাটি আমি পাতিবলৈ নিদিওঁ, আমি নিজেই ভাঙি দিম। সেই মানুহকেইজনক প্ৰথমে তেওঁলোকে দোষী কওক। চৰকাৰক যে তেওঁলোকে গালি পাৰি আছে, আমাক যে দুখ দি আছে, গোৱালপাৰাৰ যিকেইজন ব্যক্তিয়ে এই কামটো কৰিছে, মাদ্ৰাছাখন নিজে ভাঙিছে, তেওঁলোকক প্ৰথমে দোষী সাব্যস্ত কৰক। গুৱাহাটী ITMSৰ প্ৰজেক্টৰ দায়িত্ব ব্লেকলিষ্টত কোম্পানীক দিয়া বুলি মোৰ আইডিয়া নাই। চব কথা মই নাজানো।